আপোনাৰ বাৰু কেতিয়াবা চকু ৰঙা পৰিছে নেকি? আৰু চকু ৰঙা পৰাৰ লগে লগে আপুনি ফাৰ্মাচীৰ পৰা গৈ পোনছাতে দৰৱ এটা আনি চকুত লগাইছে নেকি ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ? যদি তেনেকৈ কৰিছে তেতিয়া হয়তো আপুনি ক'ব নোৱাৰাকৈ এটা বৰ ডাঙৰ ভুল কাম কৰিছে। কি কাৰণে ভুল কৰিছে সেই বিষয়ে আজি আমি এই ভিডিঅ'টোত জানিম। আশা কৰিছোঁ শেষলৈকে ভিডিঅ'টো চাব। নমস্কাৰ, মই ডক্টৰ পিংকু বৰা, হেল্থ এণ্ড ফেমিলি লাইফ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চকু বিভিন্ন কাৰণে ৰঙা পৰিব পাৰে। মই যিমান পাৰি মেডিকেল টাৰ্মছ ইউজ নকৰাকৈ ক'বলৈ চাম। চকু ৰঙা পৰাৰ কাৰণ যথেষ্ট আছে, যেনে ধৰক বেক্টেৰিয়েল, ভাইৰেল, ইনফ্লেমেটৰী কণ্ডিশ্যন, এলাৰ্জিক কণ্ডিশ্যন, হিমৰেজিক কণ্ডিশ্যন, এইবোৰ ঢেৰ কাৰণ আছে। বিভিন্ন কাৰণত চকু ৰঙা হ'ব পাৰে। আৰু আপোনাৰ যিটো কাৰণে চকু ৰঙা হৈছে আৰু সেইমতে যদি আপোনাৰ ট্ৰিটমেণ্টটো নপৰে তেতিয়া হয়তো আপোনাৰ দৃষ্টিশক্তি হেৰাব পাৰে। গতিকে কি কাৰণে ৰঙা হৈছে সেই কথাটো আমি জনাটো খুবেই প্ৰয়োজনীয়। মোৰ এই ভিডিঅ'টোৰ উদ্দেশ্য এইটো নহয় যে মোৰ ভিডিঅ'টো চাই আপোনালোকে সেইমতে দৰৱ কিনি চকুত লগাব। আচলতে এই ভিডিঅ'টোৰ উদ্দেশ্য এইটোৱেই যে আপোনালোকক সজাগ কৰা, যাতে আপোনালোকে ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ চকু ৰঙা পৰিলে যিকোনো দৰৱ এটা আনি যাতে চকুত নলগায়। গতিকে আহক আজি আমি এই চকু ৰঙা পৰা কাৰণকেইটাৰ ওপৰত অকণমান আলোচনা কৰোঁ। প্ৰথম কাৰণটো হৈছে বেক্টেৰিয়েল ইনফেকশ্যন, যিটো আমি বেক্টেৰিয়েল কনজাংটিভাইটিছ বুলি কওঁ। বেক্টেৰিয়েল ইনফেকশ্যনত কি হয়, চকু ৰঙা পৰে। কেতিয়াবা আপোনাৰ এটা চকু ৰঙা হ'ব পাৰে আৰু কেতিয়াবা কি হ'ব পাৰে আপোনাৰ দুইটা চকু ৰঙা হ'ব পাৰে। চকু ৰঙা হোৱাৰ লগতে কি হ'ব, চকুত অত্যাধিক পৰিমাণৰ পাছ বা ডিছচাৰ্জ থাকিব, যাক আমি ফেচকুৰি বুলি কওঁ, ফেচকুৰি ওলোৱা বুলি কওঁ। আৰু যেতিয়া ৰাতি এই ডিছচাৰ্জবোৰ ওলায়, ৰাতিপুৱা এই ডিছচাৰ্জবোৰ কি হয়, শুকাই যায়। শুকাই গৈ কি হয়, ডিছচাৰ্জবোৰ আপোনাৰ চকুৰ যিবোৰ নোম থাকে, চকুত আইলেছ থাকে, সেইবোৰ আপুনি একেলগে লগাই চকুকেইটা মেলিব নোৱাৰা অৱস্থা হৈ যায় আৰু চকুটো মেলিবলৈ খুব জোৰ দিবলগীয়া হয়। আৰু যেতিয়া আপোনাৰ বেক্টেৰিয়েল কনজাংটিভাইটিছ হৈছে বুলি ডক্টৰে আপোনাক ক'ব, তেতিয়া আপোনাক ডক্টৰে কি কৰিব, এণ্টিবায়'টিক আই ড্ৰপছ দিব। কেতিয়াবা হয়তো ডক্টৰে এণ্টিবায়'টিক আই ড্ৰপছৰ লগতে আই অইনমেণ্টটো দিব পাৰে। আৰু আপুনি কৰিবলগীয়া কিছুমান কাম আছে, তাৰ ভিতৰত সেইকেইটা হৈছে যে আপুনি হাইজিনটো খুব মেইনটেইন কৰিব লাগিব। চকুটোত বা চকুত আপুনি যিখন হাতখন মানে বাৰে বাৰে নানিব, হাতখন খুব সঘনাই চাবোনেৰে ভালদৰে ধুৱক। চকুৰ হাইজিনটো খুব মেইনটেইন কৰক। চকুটো মচিবলৈ ষ্টেৰাইল ৱাইপ ইউজ কৰক। নহ'লে কি কৰিব, কটন ল'ব, কটন গৰম পানীত ভালকৈ উতলিব দিব, ঠাণ্ডা হ'ব দিব। ঠাণ্ডা হোৱাৰ পিছত সেই কটনেৰে আপুনি চকুবোৰ চাফা কৰক। নহ'লে আপুনি বেবী চেম্পু ল'ব পাৰে। বেবী চেম্পু আৰু কুহুমীয়া গৰম পানীৰে চকুবোৰ চাফা কৰিব পাৰে। নহ'লে কেতিয়াবা আপুনি বিটাৰিন চলিউশ্যন লৈ গৰম পানীত, কুহুমীয়া গৰম পানীত মিলাই চকুৰ নোমৰ গুৰিবোৰ সেইবোৰ আৰু চাফা কৰিব পাৰে। আৰু লগতে যিটো ডক্টৰে আপোনাক এণ্টিবায়'টিক আই ড্ৰপ বা এণ্টিবায়'টিক অইনমেণ্ট দিছে, প্ৰেছক্ৰাইব কৰিছে, সেইটো লগাব, অতি সোনকালে উপশম পাব। এতিয়া আমি দ্বিতীয় কাৰণটোলৈ আহিছোঁ। দ্বিতীয় কাৰণটো হৈছে আপোনাৰ ভাইৰেল ইনফেকশ্যনৰ পৰা যিটো হয়, যাক আমি ভাইৰেল কনজাংটিভাইটিছ বুলি কওঁ। ইয়াত আচলতে কি হয়, ইয়াতো চকু ৰঙা পৰিব। সাধাৰণতে এটা চকু হোৱাৰ কিছু সময়ৰ পিছতে আনটো চকু হোৱা দেখিবলৈ পোৱা যায়। ইয়াত কিন্তু এই যিটো বেক্টেৰিয়েল কনজাংটিভাইটিছত যিটো আপোনাৰ পাছ বা ডিছচাৰ্জ আছিলে, তেনেকুৱা কোনো ধৰণৰ ফেচকুৰি নাথাকে। ইয়াত খুব পৰিমাণত মানে বেছি অত্যাধিক পৰিমাণত চকুৰ পৰা পানী ওলাব। চকুত আপুনি খুব ডিছকমফৰ্ট ফিল কৰিব। যেতিয়া আপোনাৰ ডক্টৰে আপোনাক ভাইৰেল কনজাংটিভাইটিছ হৈছে বুলি আপোনাক ডায়েগনচিছ কৰিব, তেতিয়া তেওঁ হয়তো আপোনাক এণ্টিবায়'টিক আই ড্ৰপ প্ৰেছক্ৰাইব কৰিব পাৰে ছেকেণ্ডেৰী বেক্টেৰিয়েল ইনফেকশ্যনটো প্ৰিভেণ্ট কৰিবৰ কাৰণে। লগতে তেওঁলোকে আপোনালোকক যদিও মানে হেৰি নাই, ইমান ইম্পৰ্টেণ্ট নহয়, এণ্টিভাইৰেল আই অইনমেণ্ট দিব পাৰে, চিভিয়াৰিটি কিমান হৈছে তাৰ ওপৰত ডিপেণ্ড কৰি। এণ্টিভাইৰেল আই অইনমেণ্টৰ উপৰিও আপোনাক এটা উইক ষ্টেৰইড আই ড্ৰপ তেওঁলোকে প্ৰেছক্ৰাইব কৰিব। তেতিয়া আপুনি সোনকালে তাৰ পৰা উপশম পাব। ভাইৰেল কনজাংটিভাইটিছটো এটা খুব সংক্ৰমিত বেমাৰ। মানে এইটো কি হয়, আপোনালোকৰ ধৰক পৰিয়ালত এজনৰ হৈছে, তেতিয়া এজনৰ পৰা দেখিব গোটেই ঘৰখনৰ এই বেমাৰটো হৈ গৈছে। গতিকে তেনে ক্ষেত্ৰত যিটো নিজৰ পাৰ্চনেল হাইজিন, সেইটো খুব ভালদৰে মেইনটেইন কৰিব লাগে। বাৰে বাৰে চকু চুব নালাগে। যিবোৰ নিজৰ পাৰ্চনেল বস্তু থাকে, যেনে ধৰক আপোনাৰ গাৰু কভাৰ বা যিবোৰ টাৱেল ইউজ কৰে আপুনি, সেইবোৰ আপোনাৰ সুকীয়াকৈ ৰাখক আৰু সদায় ভালকৈ ধুৱক, আকৌ ইউজ কৰিব। সুকীয়াকৈ ৰাখক যাতে বেলেগৰ লগত সেইবোৰ শ্বেয়াৰ নকৰে। তেতিয়া আপোনাৰ কি হ'ব, আপোনাৰ লগতে বাকী ফেমিলিৰ যিখিনি ফেমিলি মেম্বাৰ থাকিব, তেওঁলোকলৈ এই বেমাৰটো স্প্ৰেড নহ'ব। গতিকে এতিয়া গম পালে নহয় আপুনি যে ভাইৰেল যিটো কনজাংটিভাইটিছ, সেইটো হয়তো চকু ৰঙা হ'ব পাৰে, নাইবা বেক্টেৰিয়েল কনজাংটিভাইটিছ, তাতো চকু ৰঙা হ'ব পাৰে। কিন্তু এওঁলোকৰ দুটা বেমাৰৰ মানে ট্ৰিটমেণ্ট বেলেগ বেলেগ। এতিয়া আনটো এটা খুব কমন প্ৰব্লেম চকু ৰঙা পৰা, সেইটো হৈছে যিটো এলাৰ্জিক কনজাংটিভাইটিছ। ইয়াত কি হয়, আচলতে দুইটা চকু দেখিব আপুনি, দুইটা চকু একেলগে ৰঙা হৈ গৈছে
আৰু অত্যাধিক পৰিমাণত চকুটো কি কৰিব খচখচাব বা চকু খজুৱাব, চকুৰ পৰা পানী ওলাব। ইয়াত সাধাৰণতে ডিছচাৰ্জ তেনেকৈ পোৱা নাযায়, কিন্তু কেতিয়াবা অলপ ৰপি ডিছচাৰ্জ, মানে ধৰক এই ৰছী টাইপৰ ডিছচাৰ্জ তেনেকুৱা ওলায়, তেনেকুৱা হয়তো কেতিয়াবা থাকিব পাৰে। এলাৰ্জিক যেতিয়া কনজাংটিভাইটিছ হৈছে বুলি আপোনাক ডক্টৰে ক'ব, তেতিয়া আপোনাক ডক্টৰে কি কৰিব, এণ্টি এলাৰ্জিক যিটো আই ড্ৰপ থাকে সেইটো প্ৰেছক্ৰাইব কৰিব। তাৰ লগতে হয়তো কেতিয়াবা আপোনাক ষ্টেৰইড আই ড্ৰপো তেওঁলোকে আপোনাক দিব চকুত লগাবলৈ। আৰু হয়তো কেতিয়াবা যদি আপোনাৰ এলাৰ্জিৰ পৰিমাণটো বেছি থাকে, তেতিয়া হয়তো অৰেল আপোনাৰ যিটো এণ্টি এলাৰ্জিক যিবোৰ দৰৱ থাকে তেনেকুৱা দৰৱো তেওঁলোকে হয়তো আপোনালোকক প্ৰেছক্ৰাইব কৰিব। এতিয়া ইয়াৰ পিছৰ চকু ৰঙা পৰা কাৰণটোৰ বিষয়ে আমি আলোচনা কৰিম। সেইটো হৈছে এটা ইনফ্লেমেটৰী কণ্ডিশ্যন। এইটো ইনফ্লেমেটৰী কণ্ডিশ্যন মানে কি হয়, চকুৰ ভিতৰৰ ফালে মানে ইনফ্লেমেশ্যন হয়। যিটোক আমি মেডিকেল টাৰ্মত ইউভিআইটিছ বা একুইড আইৰাইডোচাইক্লাইটিছ বুলি কওঁ। যেতিয়া এইটো বেমাৰ হ'ব, তেতিয়া ইনফ্লেমেটৰী কণ্ডিশ্যনটো আহে, তেতিয়া আমাৰ কি হয়, চকুটোত আমি কি কৰোঁ, বিষ অনুভৱ কৰিম। আমাৰ যদি ট্ৰিটমেণ্ট ভালদৰে নহয় সময়ত, তেতিয়া আমাৰ যিটো দৃষ্টিশক্তি সেইটো আমাৰ লাহে লাহে কি হ'ব, কমি আহিব। ইয়াত চকু ৰঙা পৰাৰ লগতে চকুৰ দৃষ্টিশক্তি কমিব, চকুত বিষ অনুভৱ হ'ব। আৰু যেতিয়াই ডক্টৰে আপোনাৰ এইটো ইনফ্লেমেটৰী কণ্ডিশ্যনৰ কাৰণে হৈছে বুলি আপোনালোকক ডায়েগনচিছ কৰিব, তেতিয়া লগে লগে ষ্টেৰইড আই ড্ৰপ যিবোৰ থাকে সেইবোৰ তেওঁলোকে প্ৰেছক্ৰাইব কৰিব। লগতে চাইক্লোপ্লেজিক যিবোৰ আই ড্ৰপ আছে সেইবোৰো দিব। হয়তো কেতিয়াবা অৰেল ষ্টেৰইড যিবোৰ থাকে সেইবোৰো দিবলগীয়া হ'ব পাৰে। এইটো বেমাৰটো কিমান গভীৰভাৱে হৈছে তাৰ ওপৰত ডিপেণ্ড কৰি এই ট্ৰিটমেণ্টটো দিয়া হয়। গতিকে ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ আপোনালোকে কেতিয়াও আই ড্ৰপ ইউজ নকৰিব, কাৰণ যদি আপোনাৰ ধৰক ইনফ্লেমেটৰী কণ্ডিশ্যন এটাৰ কাৰণে চকু ৰঙা হৈছে আৰু যদি আপুনি ভাবে বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণে হৈছে বুলি যদি আপুনি এণ্টিবায়'টিক ড্ৰপছ ইউজ কৰি থাকে, তেতিয়াহ'লে আপোনাৰ কি হ'ব, আপোনাৰ দৃষ্টিশক্তি বহুতখিনি হয়তো আপুনি হেৰাবলগীয়া হ'ব পাৰে। আৰু কেতিয়াবা এনেকুৱা ইনফ্লেমেটৰী কণ্ডিশ্যন কিছুমান দেখা যায় যে চকু ধৰক এটা চুক ৰঙা হৈছে বা ইটো চাইড নহ'লে এইটো চাইডে এটা চুক ৰঙা হোৱা দেখিবলৈ পাব। এইটো আপোনাৰ যিটো কম স্ক্লেৰাইটিছ বা এপিস্ক্লেৰাইটিছ, সেইটোৰ কাৰণেও চকু ৰঙা হ'ব পাৰে। তেতিয়া আমি কি কৰোঁ, তেতিয়া আমি ষ্টেৰইড আই ড্ৰপছেই পেচেণ্টক প্ৰেছক্ৰাইব কৰোঁ। এতিয়া তাৰ পিছত চকু ৰঙা পৰা কাৰণ এটা ক'বলৈ আহিছোঁ, সেইটো এটা খুব কমন কাৰণ হয়। সেইটো হৈছে একুইড কনজেষ্টিভ গ্লুক'মা। ইয়াত কি হয়, হঠাৎ চকুৰ যিটো আভ্যন্তৰিক প্ৰেছাৰ সেইটো বহুত বাঢ়ি যায়। তাৰ ফলত কি হয়, মানুহজনে চকুত বিষ অনুভৱ কৰে, চকুটো ৰঙা হয়, আৰু কেতিয়াবা এনেকুৱা হয় যে মানুহজনে বমি কৰিব আৰম্ভ কৰি দিয়ে। গতিকে তেনে ক্ষেত্ৰত কি হয়, লগে লগে ডক্টৰে এইবোৰ দৰৱ প্ৰেছক্ৰাইব কৰে, যিবোৰে চকুৰ আভ্যন্তৰিক যিটো প্ৰেছাৰ সেইটো কমাবৰ কাৰণে যিবোৰ দৰৱ লাগে সেইবোৰ দৰৱ তেওঁলোকে প্ৰেছক্ৰাইব কৰে। তেনে ক্ষেত্ৰত যদি আপুনি সাধাৰণ এটা যদি আই ড্ৰপ লৈ বহি থাকে, তেতিয়া আপোনাৰ দৃষ্টিশক্তি যথেষ্টখিনি নাইকিয়া হৈ যোৱাৰ কথা 100% চিয়'ৰ। এতিয়া তাৰ পিছৰ এটা কণ্ডিশ্যনৰ কথা ক'বলৈ আহিছোঁ, যিটোত চকু ৰঙা হ'ব পাৰে। সেইটো হৈছে ছাব কনজাংটিভেল হেমৰেজ বুলি কওঁ। মানে কি হয়, আমাৰ যিখন কনজাংটিভেল বুলি যিখন চকুৰ ওপৰত এখন পাতলীয়া মেমব্ৰেইন আছে, তাৰ তলত আমাৰ ব্লিডিং হয়। কেতিয়াবা কি হয়, আমাৰ যদি অত্যাধিক পৰিমাণৰ ব্লাড প্ৰেছাৰ থাকে, ধৰক হাইপাৰটেনছিভ পেচেণ্ট যিবোৰ থাকে বা ডায়েবেটিক পেচেণ্ট, বা আপোনাৰ যদি কিবা ব্লিডিং ডিছঅৰ্ডাৰ আছে, বা কেতিয়াবা কোনো কাৰণ নোহোৱাকৈ কি হয়, কনজাংটিভাৰ তলত যিবোৰ আমাৰ তেজৰ শিৰ থাকে সেইবোৰ ফাটি যায়। ফাটি গৈ আমাৰ দেখিব চকুৰ চাৰিওফালে কি হয়, তেজ জমা হৈ চকুটো ৰঙা হৈ যায়। কিন্তু এটা কথা লক্ষ্য কৰিব, এনেকুৱা পেচেণ্টৰ ক্ষেত্ৰত পেচেণ্টে কোনো ধৰণৰ বিষ অনুভৱ নকৰে, তেওঁলোকৰ দৃষ্টিশক্তি কেতিয়াও একো নহয়, লৰচৰ নহয়। যেনেকৈ আগতে দেখি আছিলে, এই ৰঙা হোৱাৰ পৰাও সেই একেধৰণে দেখিব। এই যিটো ব্লিডিং হ'ল, সেইটো ব্লিডিংটো তাৰ পৰা নাইকিয়া হ'বলৈ কমেও 2 সপ্তাহৰ পৰা আপোনাৰ এমাহমান সময় লাগে। আৰু ইয়াৰ লগতে আপোনাক সেই যাতে সোনকালে ব্লাডটো নাইকিয়া হয়, তাৰ কাৰণে ডক্টৰে কিছুমান ছাপৰ্টিভ ট্ৰিটমেণ্ট দিব। ইয়াৰ পিছত আন কিছুমান কাৰণ আছে যিবোৰ কাৰণে সঘনাই চকু ৰঙা হোৱা দেখিবলৈ পোৱা যায়। যেনে যিবোৰ মানুহে কণ্টেক্ট লেন্স ইউজ কৰে, তেওঁলোকৰ চকু কেতিয়াবা ৰঙা হয়। কেতিয়াবা আমাৰ চকুত যদি আপোনাৰ ফৰেইন বডি সোমাই থাকে, ধৰক কিবা এটা বালি বা কিবা এটা টুকুৰা কিবা সোমাই আছে, লো টুকুৰা, মানে যিবোৰে ধৰক ৱেল্ডিং কৰে, তেওঁলোকৰ সৰু লো টুকুৰা এনেকুৱা সোমাই আছে, তেতিয়া আপোনাৰ চকুটো ৰঙা হ'ব পাৰে। বা কেতিয়াবা আপুনি গা ধুই আছে, চাবোন পানী চকুত সোমাই গ'ল, তেনেকুৱা ৰঙা হ'ব পাৰে। এইবোৰ মানে টেম্পৰাৰী কণ্ডিশ্যন। এইবোৰ কিছু সময়ৰ পাছত নিজে নিজে ঠিক হৈ যায়। আৰু ফৰেইন বডি থাকিলে ফৰেইন বডিটো আমি যেতিয়া ৰিমুভ কৰি দিওঁ, তেতিয়া আমি এইবোৰৰ পৰা লগে লগে পৰিত্ৰাণ পাওঁ। গতিকে আপোনালোকে এতিয়া নিশ্চয় গম পালে যে চকু ৰঙা পৰা কাৰণ ঢেৰ। আমি যদি ৰঙা পৰিছে বুলি এটা দৰৱ আনি চকুত লগাই থাকোঁ, তেতিয়াহ'লে আমি এটা ডাঙৰ ভুল কৰিব পাৰোঁ। সেইটো হৈছে কি, আমাৰ যিটো দৃষ্টিশক্তি, সেই দৃষ্টিশক্তিটো হয়তো আমাৰ ভুলৰ কাৰণে বহুতখিনি কমি যাব পাৰে। কেতিয়াবা হয়তো মানুহে কি হয়, নিজৰ হাতৰ যিটো আপোনাৰ হাতৰ মুভমেণ্টটো নেদেখা হৈ যায়, ইমান পৰ্যন্ত দৃষ্টিশক্তি কমি যাব পাৰে। গতিকে চকু ৰঙা পৰাটো এটা সাধাৰণ বেমাৰ বুলি ধৰি ল'ব নালাগে।
আপোনাৰ যদি তেনেকুৱা হৈছে লগে লগে আপুনি ডক্টৰৰ ওচৰ চাপক, ডক্টৰৰ পৰামৰ্শ লওক আৰু এপ্ৰপ্ৰিয়েট যিটো ট্ৰিটমেণ্ট সেইটো লওক, যাতে আপোনাৰ দৃষ্টিশক্তি আপুনি কৰা ভুলৰ কাৰণে নেহেৰায়। ভাবিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকক যথেষ্টখিনি কথা জানিব দিলে, আৰু দীঘলীয়া নকৰোঁ। ধন্যবাদ।